আমাৰ সীমান্ত চেতনা মঞ্চৰ ক্ৰীড়া মহোৎসৱ এইটো আমাৰ যোৱা বছৰৰ পৰা আৰম্ভ হৈছে 2022 বৰ্ষৰ পৰা 22 বৰ্ষত আমি যোৱা জানুৱাৰীত আমি কৰিছিলোঁ আৰু এইবাৰ আমাৰ দ্বিতীয়তম ক্ৰীড়া মহোৎসৱ আজি আমাৰ এইটো জিলা ভিত্তিত হৈছে আমাৰ সীমান্ত অঞ্চলত বৰ্ডাৰৰ পৰা 20 কিলোমিটাৰ যিবিলাকে বহবাস কৰে যুৱক যুৱতীসকলক আমি আজি খেলৰ কাৰণে আমন্ত্ৰণ কৰিছোঁ সেক্টৰৰ পৰা আমাৰ কোকৰাঝাৰ জিলাৰ 5টা সেক্টৰ আছে সেই সেক্টৰৰ যুৱক যুৱতীসকলে আহিছে আৰু সেই যুৱক যুৱতীসকল ইয়াতে ভাল যিবিলাকে খেল প্ৰদৰ্শন কৰিব জয়যুক্ত হ'ব তেওঁলোকক আমি ৰাজ্যিকলৈ লৈ যাম তাত আমাৰ সৰুসজাই ষ্টেডিয়ামত 9, 10, 11 আমাৰ প্ৰগ্ৰাম আছে আৰু এই যিসকল খেলুৱৈ ইয়াৰ পৰা যাব তেওঁলোকৰ আহা যোৱা থকা খৰচ সব আমি ৰাজ্যিক সমিতিয়ে বহন কৰিম আজিৰ দিনত কি আহ্বান কৰিব আজিৰ দিনত যুৱ প্ৰজন্মক কি আহ্বান আমি আজিৰ দিনৰ যুৱ প্ৰজন্মক এইটোৱে আহ্বান কৰিম যে অকল পঢ়া শুনা নহয় পঢ়া শুনাৰ লগতে খেল ধেমালি নৃত্য গীত এইবিলাকৰ লগত জড়িত হৈ যাতে আমি এইবিলাক পাৰদৰ্শিতা দেখুৱাব পাৰোঁ কাৰণ আমাৰ সীমান্ত অঞ্চলত বহুত সুপ্ত প্ৰতিভা থকা আমাৰ যুৱক যুৱতীসকল আছে এওঁলোকক আমি সীমান্ত চেতনা মঞ্চ এওঁলোকক আমি ওলাই আনি পেলাই তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ কৰিবৰ কাৰণে আমি এইটো কাৰ্যপন্থা লৈছোঁ আজি ইয়াত কিমান ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিছে আমাৰ ইয়াত আজি আমাৰ যিবিলাক এথলেটিক্স খেল হ'ব এইবিলাক আজি আমাৰ হ'ব কাইলৈ আমাৰ কাবাডী আৰু ফুটবল হ'ব গতিকে আজি আমাৰ ইয়াতে আমি 200 যুৱক যুৱতীসকল ইয়াতে উপস্থিত হ'ব বুলি আশা কৰিছোঁ কাৰণ আমাৰ ভিতৰুৱা অঞ্চল তাৰ পৰা আহোঁতে আমাৰ বহুত সময় লাগে গতিকে এওঁলোকে আহি থাকিব আমাৰ খেলবিলাক আমাৰ চলিয়ে থাকিব দিনজোৰা কাৰ্যসূচীৰে আজি আমাৰ এই কাৰ্যসূচীটো চলি থাকিব ইয়াত আমাৰ ল'ৰা ছোৱালীৰ আছে 100 মিটাৰ দৌৰ 200 মিটাৰ দৌৰ 400 মিটাৰ দৌৰ 800 মিটাৰ দৌৰ এইবিলাক আমাৰ 16 বছৰৰ পৰা 19 বছৰলৈকে আমাৰ বয়স নিৰ্ধাৰণ কৰা হৈছে আৰু যিটো কাবাডী হ'ব আমাৰ এইটো 19 বছৰৰ পৰা 21 বছৰ ইয়াতে আমাৰ ছোৱালী কাবাডী দল আছে কাবাডী দল ফুটবলৰ ছোৱালী দলো আছে ইয়াতে কালি আমাৰ এইবিলাক প্ৰদৰ্শন কৰিম আমি আৰু আজি সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ আণ্ডাৰত সীমান্ত ক্ৰীড়া মহোৎসৱ 2023 কোৱালিফাইং ৰাউণ্ড ডিষ্ট্ৰিক্ট কোৱালিফাইং ৰাউণ্ড আমি ইয়াতে আয়োজন কৰিছোঁ আৰু কোকৰাঝাৰৰ ডিষ্ট্ৰিক্ট কোৱালিফাইং ৰাউণ্ড 2 দিনৰ হ'ব এথলেটিক্সৰ মাজত ৰানিং ৰেচ আছে হাই জাম্প লং জাম্প আৰু কালি কাবাডী আৰু ফুটবলো হ'ব এইবাৰ দুটা কাৰ্যসূচী আমি বেছিকৈ লৈছোঁ তো ইয়াৰ কোৱালিফাইং ৰাউণ্ড হোৱাৰ পিছত আমি সৰুসজাই ষ্টেডিয়ামত জানুৱাৰী 9, 10, 11 3 দিন আমি তাতে প্ৰগ্ৰাম কৰিম তো মই সবকে যিমান প্লেয়াৰ ইয়াতে আহিছে সবকে মই ধন্যবাদ জনাইছোঁ আৰু এই যে সীমান্ত ক্ৰীড়া মহোৎসৱ যোনটো আছে এইটো লাষ্ট ইয়াৰ আমি যোনটো কৰিছিলোঁ তাতেও more than 10,000 পিপল ইয়াতে মনোযোগ কৰিছিলোঁ এইবাৰো মই ভাবিছোঁ সব যিমান 9 বৰ্ডাৰ ডিষ্ট্ৰিক্ট আছে সবৰে পৰা ভাল ভাল প্লেয়াৰ আহিব সীমান্তৰ প্লেয়াৰবিলাক সবে আহিব ইয়াতে 50% লাষ্ট ইয়াৰো আমাৰ যেনেকুৱা হৈছিলে তাতে 40-60 আছিল ল'ৰা ছোৱালী এইবাৰো আমাৰ 40-60 এনেকুৱা ল'ৰা ছোৱালী হ'ব আৰু সবৰ এনেকুৱা সীমান্তত এনেকুৱা ক্ৰীড়া মহোৎসৱ যোনটো আমি পাতি আছোঁ এনেকুৱা আগতে পাতা হোৱা নাই তো এই বস্তুটো নতুন আৰু মই ভাবিছোঁ নেক্সট আমি যোন খেলুৱাসকল ফাৰ্ষ্ট ছেকেণ্ড আহিব গুৱাহাটীত সবকে আমি দিল্লীলৈ লৈ যাম খেলিবৰ কাৰণে ধন্যবাদ 24 ডিচেম্বৰ 2022 दा बे दिनैनि अक्ट'निफ्राय सীমান্ত চেতনা मञ्च बे आफादनि दैदेननायाव जोंनि बे गामि गफायाव थानाय गेलेगिरिफोरखौ जाखांफुहोनो सांग्रां खालामनो बेबस्थायै खुंफुंनाय जादों आरो बेखौ खुंनो मोननानै आं नैबे आरसि कमिटिनि आफादगिरि जानानै आं खोब गोजोननाय मोनदों बे गेलेनायाव एथलेटिक्स गासिबो दंजोबो खारनाय बारनाय आरो डिसकास खुबैनाय जेभलिन खुबैनाय बे दंजोबो आरो बेजों लोगोसे गाबोननि सानाव काबाडि हौवा हिन्जाव आरो फुटबल
हौवा हिन्जाव बेबो जागोन बेसेबांसो गेलेग्राफोरनि दासिमावथ' जोङो जागासिनो दङ फाइनाल थिसननाया थारमाने रेजिस्ट्रेसन जागासिनो दङ दासिमाव जों मोनबाय 300सिम मोनबाय दा 300 बारगासिनो दङ आरो फैगासिनो दं गेलेगिरि बिथांमोना मुं थिसननो थाखाय आरो आसा खालामदों गोबाङैनो फैगोन बेनि थाखाय जोङो दाखालिनिफ्रायनो फोसावदिंगासिनो दङ आरो खोनानाय मथेब्ला दासिमबो फन हरबाय थादों सराइबिल कसुगाव बेनिफ्राय जोङो आंनिसिम गोबां फन लाहरदों दा आसा खालामो गोबां गेलेगिरि बिथांमोना फैगासिनो दं आरो फैगोन बेयाव सायख'जानाय गेलेगिरिफोरखौ बहा लांनाय जागोन बे जाहैबाय डिस्ट्रिक्ट क्वालिफाइं गेम बियो डिस्ट्रिक्ट लेभेल दा बेहाय जाय सायख'जागोन सायख'जाग्रा गेलेगिरि बिथांमोनखौ जोङो फैगौ फेब्रुवारि दाननि अक्ट'बर 10 आरो 11 2023 मायथाइयाव बेखौ गुवाहाटियाव लांनाय जागोन गुवाहाटियाव गेलेगोन बिथांमोनखौ आरो बेनि थाखाय जोङो साखा फारा खालामो नैबे खेला जोब्बानो जाय सेलेक्ट जायो जाय सायख'जायो बिथांमोनखौ जोङो सायख'जानाय गेलेगिरि बिथांमोनखौ जोङो बे फिल्डआवनो एसे साखा फारा थानानै ट्रेनिं होनाय जागोन आजिखालि लाइमोनफोरखौ फरायनायजों लोगोसे गेलेनाय बिथिङाव माबायदि दावगालांनांगौ बेथ' जोबोद मोजां सोंथि माने जों दा नुगासिनो दङ जे जोंनि सा सानजा भारतआव स्पेसियेलि आसामाव जुनियायै आसामाव जोङो गेलेनाय बिथिङाव गोबां दावखोनाय नुदों लाइमोन गेलेगिरि बिथांमोनखौ आरो बे गेलेनाया जाहाथे नैबे गेलेनायनि गेजेरजों जाय सेलेक्ट जायो बिथांमोनाबो जाहाथे गाव गावनि लेखा फरायनायखौ नागाराजासे लेखा फरायनायखौ गिबियाव लानानै सिगाङाव लानानै गेलेनायखौ जाहाथे गावनि सासे मोनसे आंनिनो मावनो हाबा बेखौ लानानै जाहाथे आवगायलाङो बे मिजिं थिनानै आरो बेखौ आसा खालामनानै रोंगौथि जाथों रोंगौथि मोनथों साखाफोरा जाथों गोरों गोरा जाथों बे आसायै बे मिजिङै बे हाबाफारिखौ लानाय जायो आंनि सिनायथिया आंनि मुङा श्री मन'न्जय बसुमतारी आङो नैबे दा खुंफुंबाय थानाय सिमु चेतना मन्चनि बानजायनाव खुंफुंजानाय बे खेलायाव आं आरसि दानो हादों बे आरसिजोंनो आङो आफाद